আজি মই ব্ৰইলাৰ মাংস বনাব লৈছোঁ। পিঁয়াজ ৰচুন দি মাংসটো ভাজি আছোঁ তেলত। আৰু এয়া ধুন্দুলিৰ লগত বনাব লৈছোঁ। এইটোক মই কাটি লৈছোঁ এটা লৈছোঁ মাংসৰ লগত, ব্ৰইলাৰ মাংসৰ লগত বনাম। এই ঠাণ্ডা বস্তু ধুন্দুলি, স্কচ আৰু পানী কোমোৰা মছলা, এইকেইটা গৰম বেছি পৰিছে, সেইটো কাৰণে এইকেইটা বস্তু খাব লাগে। মই অকণমান পুৰি জলকীয়া দিম, জলকীয়া গুড়ি দিম, খুন্দি থোৱা ঘৰতে খুন্দি থৈ দিছিলোঁ জলকীয়াটো শুকুৱাই পেলাই। নিমখ 1 চামুচ দিছোঁ, সোৱাদ অনুযায়ী, বেছি চুকা হ'লে বেয়া। হালধি 1 চামুচ দিছোঁ, আৰু ঘৰুৱা মছলা, মই যিটো মছলা নিদিওঁ, ঘৰত শুকুৱাই পেলাই খুন্দি থৈ দিওঁ, সেইটো মছলাই ব্যৱহাৰ কৰোঁ। 1 চামুচ দি দিছোঁ আৰু অকণমান দিম। এতিয়া অকণমান ভাজি ল'ম, তাৰপিছতে মই ধুন্দুলিটো দিম। 2টা ৰাখি থৈছোঁ, 3টা আনিছিলোঁ। গেছটো কমকৈ দিছোঁ। এতিয়া ধুন্দুলি দি দিলোঁ। পিছত মই জালুকৰ গুড়া দিম, খুন্দি থৈ দিছোঁ।
বহাই দিছোঁ গেছটো। মই ইয়াত পানী দিম। অকণমান ভাজি ল'ম। পানী দিছোঁ, এইখিনি দি অলপ দিম। এতিয়া মই অলপ জালুকৰ গুড়া, ঢাকনটো খুলিবলৈ অলপ কষ্ট হৈছে টেমাটো। পিছত 1 চামুচ গোলমৰিচ, জালুক, এইটোক কয় গোলমৰিচ, মানে দিম। এতিয়া মই ইয়াত গাপ মাৰি দিম ঢাকনি। ঢাকনি লাগিব। এদিন অকণমান খানা বনাবলৈ কষ্ট হয়, বহুত গৰম, গেছৰ ওচৰত থাকিবই নোৱাৰি, বহুত গৰম পৰিছে। ৰাতিপুৱা অকণমান বৰষুণ দিছিলে, তথাপিও গৰম। এতিয়া মই ঢাকনি মাৰি দিম। ঢাকনি মাৰি দিলোঁ, এতিয়া তলি থাকিব। উতলি আহিছে, ইমান ধুনীয়াকৈ উতলিছে। অকণমান পিছত ৰেডি হৈ যাব। মই তেল গৰম কৰি ৰাখিছোঁ। এইটো মই ভোট জলকীয়া কাটি থৈ দিছোঁ। ভোট জলকীয়া বটলত ভৰাই দিম। গৰম তেল ঠাণ্ডা কৰি থৈ দিছোঁ। এতিয়া জলকীয়াটো শুকুৱাই ৰ'দত দি কাটি মেলি থৈ দিছোঁ। দেখিবলৈ বহুত ধুনীয়া, মই কিন্তু বহুত ভাল পাওঁ খাবলৈ। ধুন্দুলিটো খাই ভাল পাওঁ। বহুতে নাখায়, কিন্তু মই খাবলৈ খুব ভাল পাওঁ। মই মাংসৰ লগত বনাওঁ, মাছৰ লগত বনাওঁ, এনেকৈ চবতে বনাওঁ। আৰু অকণমান বাকী আছে।
দিছে পানীটো অকণমান শুকাব লাগিব। আৰু অকণমান ঢাকনি মাৰি দিম, পানীটো একেবাৰে সিজি যাব আৰু শুকাই যাব। গেছটো অলপমান বঢ়াই দিছোঁ। গেছৰ ওচৰত থাকিব নোৱাৰি, বহুত গৰম। এইটোক মই লাল চাহ বনাই থৈ দিছোঁ। তাৰপিছত ইয়াত দিছোঁ তেজপাতৰ ঠাৰি আৰু অকণমান জালুকৰ গুড়া আৰু অকণমানি আদা। লাল চাহ মই উতলাই পেলাই থৈ দিছোঁ। অকণমান পিছত আকৌ গৰম কৰি পেলাই খাম। এই দিছে মাংসটো বিৰাট টেষ্টি। পানীটো অকণমান শুকুৱাম, বহুত টেষ্টি হ'ব। মানে এনেকৈ খাই চাব। অকণমান ৰচুন বেছিকৈ দিব তেলত ভাজোঁতে, আৰু লাষ্টত মই অকণমান কেঁচা ৰচুন দিম। আৰু অকণমান ৰচুন দি দিছোঁ, মানে আৰু টেষ্টি হয়। ৰসটো খাব পৰা যাব। মাংসটো সিজি গ'ল ধুনীয়াকৈ। এতিয়া মই ঢাকনি মাৰি থৈ দিম, পানীটো নিজে শুকাই যাব।